হয়, আজি আমি শুক্লাই চেৰফাং ব্লক কমিটি যিটো মুখ্য কাৰ্যালয় এই কাৰ্যালয়ৰ সন্মুখত আজি আমি ভাৰতৰ ৭৯তম স্বাধীনতা দিৱস আমি পালন কৰি আছোঁ। ২০০৭ চনৰ পৰাই শুক্লাইত আমি ১৫ আগষ্ট আৰু ২৬ জানুৱাৰী আমি পালন কৰি আহিছোঁ BTC পোৱাৰ পিছত। আৰু এতিয়া আমি সদায় প্ৰত্যেক বছৰে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰী আমি পালন কৰি আহিছোঁ। আৰু হিচাপে আজিও আমি শুক্লাই মানে ব্লক BPFৰ উদ্যোগত আজি এই অনুষ্ঠান আমি কৰিছোঁ। ইয়াত আজি আমাৰ ৰাইজ বহুত মানে সমবেত হৈছে। কি কাৰ্যসূচী আজি থাকিব দিনটো কাৰ্যসূচী আছে। আজি আমাৰ মানে আমন্ত্ৰিত আমাৰ এই অঞ্চলৰ মানে গীত মাত, নাচ, ডান্স এইবিলাক কবিতা আবৃত্তি সেইবিলাক থাকিব। আৰু ইয়াৰ পিছত আমাৰ হেৰি থাকিব ৩টা বজাত আমাৰ ফুটবল কম্পিটিশ্যন আমি যোৱা ১২ আগষ্টৰ পৰা আমি মানে ইয়াত মানে এটা ইণ্ডিপেণ্ডেন্স কাপ ফুটবল কম্পিটিশ্যন হিচাপে আমি কম্পিটিশ্যন ঔবাৰী ফিল্ডত আমি পাতিছিলোঁ। ইয়াৰে আজি মানে ফাইনেল খেলখন ৩টা বজাত হ'ব। নাওকাটা প্ৰাইমাৰী আৰু খাতৰবাৰী প্ৰাইমাৰীৰ মাজত এই খেলখন অনুষ্ঠিত হ'ব। যিহেতু আপুনি এইবাৰ পৰিষদীয় সমষ্টিত BPF দলৰ পৰা টিকেট পাইছে, গতিকে পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এই সমষ্টিটো কি ক'ব? আমি দিনে নিশাই কাম কৰিছোঁ। ৰাইজৰ বহুত আমি সহায় সহযোগিতা পাইছোঁ। গতিকে এইবাৰ আমি শুক্লাই চেৰফাং সমষ্টিত BPF দলে বিপুল ভোটত মানে জয়ী হ'ম, এইটো নিশ্চিত হৈছে। গণসুৰক্ষা পাৰ্টিৰ লগত ইতিমধ্যে আমি আলোচনা কৰি আছে। হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লগতো আলোচনা কৰি আছে। আমাৰ মানে এলায়েন্সটো কি ধৰণে হ'ব এইটো মানে অলপ মানে এতিয়ালৈ আমি ক্লিয়াৰ পিকচাৰটো অহা নাই। যদিও আজি নৱশৰণীয়া ডাঙৰীয়াই ইতিমধ্যে BPFক ছাপোৰ্ট কৰিছে আৰু আমিও কেনেকৈ তেখেতসকলক সহযোগ কৰিব পাৰে সেইটো আমি চেষ্টা কৰি আছোঁ। গতিকে দুইটা পাৰ্টিৰ মাজত বুজাবুজিটো থাকিব। আৰু শুক্লাই চেৰফাং সমষ্টিত ইতিমধ্যে নৱশৰণীয়া ডাঙৰীয়াই যোৱা ৪ তাৰিখে মোৰ ঘৰত আহিছিলে। আমি একেলগে মই আমন্ত্ৰণ কৰিছিলোঁ তেখেতক আৰু তেখেতে আহিছে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি আলোচনা কৰিছোঁ। আৰু তেখেতে ইতিমধ্যে আমাৰ শুক্লাই চেৰফাং ব্লক কমিটি যিটো গণসুৰক্ষা পাৰ্টি তেখেতসকলক আলোচনা কৰি পেলাই তেখেতে বুজাই পেলাই আজি এই শুক্লাই চেৰফাং গণসুৰক্ষা পাৰ্টীয়ে মোক মানে ছাপোৰ্ট কৰিব। যোৱাকালি আমি একেলগে কথা পাতিলোঁ। গণসুৰক্ষা পাৰ্টীৰ শুক্লাই ব্লক কমিটিৰ সভাপতি ডাঙৰীয়া আৰু যোৱাবাৰৰ কেণ্ডিডেট মনীন্দ্ৰ ডেকা ডাঙৰীয়া তেখেতসকলে আহিছে। গতিকে তেখেতসকলৰ কেইটামান ডিমাণ্ড আছিলে। তেখেতসকলে 2টা VCDC তেখেতসকলক মানে লাগে বুলি কৈছিলে। মই তেখেতসকলক বুজাবুজি কৰি পেলাই মানে এখন VCDCৰ চেয়াৰমেন তেখেতসকলৰ যিকোনো এটা মানে শুক্লাই চেৰফাঙৰ 8টা VCDC আছে, তাৰে মাজত যিকোনো এটা VCDCত আমি গণসুৰক্ষা পাৰ্টীক আমি এটা চেয়াৰমেন মানে তেখেতসকলক আমি দিম, এইটো মই প্ৰতিশ্ৰুতি দিছোঁ। আঞ্চলিক এৰিয়া হিচাপে আমি আমাৰ মানে ব্লক হিচাপে আমি মানে শুক্লাই চেৰফাঙত যিমান এতিয়া আধৰুৱা কাম আছে এইটো উন্নত কৰাই আমাৰ মূল লক্ষ্য, উন্নয়নে মূল লক্ষ্য। অহাকালি 16 আগষ্টত গৌৰৱ গগৈ আহিব কংগ্ৰেছৰ শুক্লাই চেৰফাঙত, গতিকে এই ক্ষেত্ৰত মানে BPFত কিবা প্ৰভাৱ পৰিব পাৰে বুলি ভাবে? একো প্ৰভাৱ নপৰে। গৌৰৱ গগৈ আমাৰ অসমৰ বহুত ভাল এজন নেতা, চলিড নেতা বুলি কওঁ মই গৌৰৱ গগৈ ডাঙৰীয়াক। আজি অসমত যদি ভাল নেতা আছে, নিষ্ঠাবান নেতা যদি আছে গৌৰৱ গগৈ, মই তেখেতৰ আদৰ্শ ভাল পাওঁ। আৰু BTCত যদি আমি আদৰ্শৱান নেতা বুলি কয় আমি হাগ্ৰামা মহিলা ডাঙৰীয়াক মই কম। গতিকে আজি কংগ্ৰেছে আমাৰ মানে BTC অঞ্চলত তেখেতসকলৰ মানে যিটো দল এই দলটোক শক্তিশালী কৰিবৰ কাৰণে তেখেতে আহিছে। ইয়াত আমাৰ কোনো ক'বলগীয়া একো নাই। BJPও আহিছে ইতিমধ্যে, কংগ্ৰেছো আহিছে, কোনোবাই মানে ইয়াত বিভিন্ন ৰাজনীতিৰ দলবিলাকে আমাৰ BTCক সোমাইছে। আজি তেখেতসকলে নিজৰ দলটো মানে আগুৱাই নিয়াৰ কাৰণে তেখেতসকলে নিজৰ কাম কৰি আছে আৰু আমি BPF দলক কেনেকৈ আগুৱাই নিব পাৰে এই হিচাপে আমি কাম কৰি আছোঁ।